নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি হৈছে দেওবাৰ, মোৰ স্কুল বন্ধ আৰু আপোনালোকে জানে যে দেওবাৰ হৈছে ছুটিৰ দিন। কিন্তু বন্ধুসকল, আপোনালোকে জানেনে ভাৰতত এই দেওবাৰ কেতিয়াৰ পৰা ছুটিৰ দিন হিচাপে পালন কৰা হৈছে বা কিহৰ কাৰণে দেওবাৰটো ছুটিৰ দিন হিচাপে পালন কৰা হৈ আছে? চাওক, যদি আপোনালোকে নাজানে ভিডিঅ'টো সম্পূৰ্ণ চাওক, মই সম্পূৰ্ণ আপোনালোকক ধুনীয়াকৈ বুজাই দিম। বুজাই দিয়া একো নাই, কেতিয়াৰ পৰা সেইখিনি মই আপোনালোকক কৈ দিম। চাওক, যেতিয়া মানে এই যিটো দেওবাৰ হয়, দেওবাৰটো বহুত আগৰ পৰা বন্ধৰ দিন হিচাপে পালন কৰি অহা হোৱা নাই। যেতিয়া ইংৰাজসকলে মানে ভাৰতত আহি শাসন কৰিছিলে, তেতিয়া কি হৈছিলে যে দেওবাৰ আছিলে, সেই দেওবাৰটোত তেওঁলোকে ধুনীয়াকৈ চাৰ্চত গুচি গৈছিলে। কিন্তু ভাৰতীয় যিসকল মজদুৰ আছিলে, সেই মজদুৰসকলে দেওবাৰেও কাম কৰিবলগীয়া হৈছিলে। তেওঁলোকৰ কাৰণে দেওবাৰ, সোমবাৰ, মঙলবাৰ একো বেলেগ বেলেগ বাৰ নাছিলে। মানে সপ্তাহটোত প্ৰত্যেকটো বাৰেই কাম কৰিবলগীয়া হৈছিলে, তেওঁলোকৰ কোনো ছুটি নাছিলে। তেতিয়াৰ মানে ভাৰতীয় মজদুৰসকলৰ নেতা নাৰায়ণ মেঘাজী লখণ্ডে নামৰ এজন মানুহ আছিলে। তেওঁ ইংৰাজ চৰকাৰৰ আগত এখন প্ৰস্তাৱ ৰাখিছিলে আৰু সেই প্ৰস্তাৱত এনেকৈ কৈছিলে যে সপ্তাহটোত তেওঁলোকক এদিন ছুটি লাগে, যাতে তেওঁলোকে মানে পৰিয়ালৰ লগত সময় কটাব পাৰে বা দেশৰ বাবে কিবা কৰিব পাৰে। আৰু সেই প্ৰস্তাৱ ইংৰাজ চৰকাৰে মানি লোৱা নাছিলে। তেতিয়া কি কৰিছিলে তেওঁলোকে মানে এই নাৰায়ণ মেঘাজী লখণ্ডে নামৰ মানুহজনে আন্দোলন কৰি আছিলে। প্ৰায় আন্দোলন কৰি প্ৰায় 7 বছৰ আন্দোলন কৰাৰ অন্তত 10 জুন 1890 চনত ফাইনেলি ইংৰাজসকলে সেই দিনটোক ছুটিৰ দিন হিচাপে ঘোষণা কৰি দিলে। আৰু সেই দিনটোৰ পিছৰ পৰাই আমি দেওবাৰে ছুটিৰ দিন হিচাপে পালন কৰি আহি আছোঁ ভাৰতত। আৰু আমি চেলুট জনাব লাগিব যে সেই ব্যক্তিজনে হাৰ মনা নাছিলে। নাৰায়ণ মেঘাজী লখণ্ডে ব্যক্তিজনক চেলুট জনাব লাগে যে তেওঁ হাৰ মনা নাছিলে আৰু আন্দোলন কৰি আজিৰ মানে দেওবাৰ দিনটো ছুটি হিচাপে মানে তেওঁলোকে ঘোষণা কৰিবলৈ বাধ্য কৰাই দিছিলে। সেইকাৰণে হয়তো আমি আজিৰ দিনটোক স্কুল কলেজ সকলো বন্ধ, ফ্ৰী এনজয় কৰিব পাৰিছোঁ, ফেমিলিৰ লগত সময় স্পেণ্ড কৰিব পাৰিছোঁ। আৰু সেইখিনি ক'বলগীয়া আছিলে। ভিডিঅ'টোত বেছি একো নাই। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি ফেচবুকত চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহি আছোঁ নতুন আকৌ এনেকুৱা সময় মই আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'ম। তেতিয়ালৈকে বাই বাই।